নমস্কাৰ, নুপুৰ কিটচেন এণ্ড ব্লগছত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত আম টেঙাৰে ৰহৰ দালিৰ এটা চিম্পুল ৰেচিপি লৈ আহিছোঁ। এতিয়া যিহেতু গৰম পৰিছে, গৰমৰ দিনত এই দালিখন খাবলৈ খুব সোৱাদ হয়। প্ৰথমতে মই ৰহৰ দালিখিনি আধা ঘণ্টা সময়ৰ বাবে ভিজাই থৈছিলোঁ। ইয়াতে মই লৈছোঁ কেঁচা আম, আৰু ক'লা সৰিয়হ আৰু মিঠিৰ গুটি আৰু শুকান জলকীয়া দুটা। ৰহৰ দালিখিনিত মই পানী দি দিছোঁ আৰু কেঁচা আমখিনি ইয়াতে দি দিছোঁ। নিমখ 1 চামুচ দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। এতিয়া মই কুকাৰত এটা চিটি মাৰি দিম। মোৰ দালিখিনি হৈ গ'ল। বেছিকৈ সিজিবও নালাগে, আমকেইটুকুৰো বেছিকৈ সিজাব নালাগে। ইয়াতে মই এতিয়া দালিখিনি হালধি দি দিছোঁ। হালধিটো আপোনালোকে সিজাওঁতেও দিব পাৰে, যেতিয়াই দিয়ে আৰু। মই সিজাওঁতে নিদিওঁ। কেৰাহীখন গৰম হওঁতে ইয়াতে মই 1 চামুচ ঘিউ দিছোঁ। এই দালিখন ঘিউতে সম্ভাৰ দিব, ঘিউত সম্ভাৰ দিলে খাবলৈ ভাল হয়। ইয়াতে মই 1 চিকুট হিং দিছোঁ। ইয়াতে মই কেইটামান মিঠি গুটি দিছোঁ আৰু ক'লা সৰিয়হ কেইটা দি দিছোঁ। দি শুকান সৰিয়হৰ মিঠি গুটিকেইটা ফুটিলে ইয়াতে মই দালিখিনি দি এতিয়া 1 মিনিট সময়লৈকে ভালকৈ উতল আহিবলৈকে দিম। দালিখিনি এতিয়া ভালকৈ 1 মিনিটমান সময় উতলিবলৈকে দিম। দালিখন ধুনীয়াকৈ উতল আহিছে আৰু সিজিও গৈছে। এতিয়া মই গেছটো অফ কৰি দালিখন নমাই থৈ দিম। এয়া মোৰ ৰেডি হৈ গ'ল আম টেঙাৰে ৰহৰ দালি। গৰমৰ দিনত খাবৰ কাৰণে বহুত হেল্থি হয় আৰু ভালো লাগে খাই। আপোনালোকে ট্ৰাই কৰি চাব পাৰে।